সংখ্যক বাৰ্ষিক অধিৱেশন হ'ব। অধিৱেশনৰ এই পতাকা উত্তোলন দায়িত্ব আমাৰ আছিলে। আমি নিজেই কৰিছোঁ। কালি মানুহ লগোৱা হৈছিলে। আজি আমি নিজেলৈকে এইখিনি কাম আমি কৰিব পাৰোঁ। কালি ইয়াতে যুৱ দলৰ প্ৰাংগণত যুৱ দলৰ 56তম প্ৰতিষ্ঠা দিৱস হৈছিল। কিন্তু আমাৰ কম মানুহ যদিও যুৱ দলতকৈ আমাৰ বেছি। কালি 20জন মানুহ নাই যুৱ দলৰ। তেওঁলোকে প্ৰতিষ্ঠা দিৱস কৰিছে, বন্তি প্ৰজ্বলন কৰিছে আৰু কালি সাংস্কৃতিক অনুষ্ঠান কৰিছে। আৰু এটা আগশাৰীৰ যুৱ দলৰ অনুষ্ঠানটো আগশাৰী আৰু ইয়াত এটা তেওঁলোকে গৃহ নিৰ্মাণ কৰিছে আৰু গৃহ নিৰ্মাণ কৰি বহু আমাৰ শিৱসাগৰৰ ৰাজহুৱা অনুষ্ঠানৰ সুবিধা হৈছে। সেইটো সাংঘাতিকভাৱে ভাল কাম, ভাল কথা। কিন্তু তেখেতসকলে তেওঁলোকৰ পৰিসৰটো অতি ঠেক। যদি পৰিসৰটো আৰু বৃদ্ধি কৰিব পাৰে, যুৱদল অসমৰ ভিতৰতে নহয় ভাৰতৰ ভিতৰত এটা স্বেচ্ছামূলক ভাল সংগঠন হ'ব। আনহাতে আমাৰ অসম কবি সমাজো এনেকুৱা এটা সংগঠন, তাত অগণন মানুহ নাই, মানুহ কম। কিন্তু মানুহ কম যদিও আঁতৰত মানুহ কিছুমান আছে, বেলেঞ্চ থকা মানুহ। সেইকাৰণে আমি কাম কৰি আছোঁ আৰু ৰাইজক অনুৰোধ জনাইছোঁ, কাইলৈ আৰু পৰহিলৈ যিসকলে কবিতা ভাল পায় আমাৰ এই যুৱদললৈ আহিব আৰু কবিতাৰ লগত সম্বন্ধ কৰি শব্দৰ অনুভৱ কৰিব পাৰিব। ধন্যবাদ।